Good morning students, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ভালে আছা। আজি মই আকৌ আহিছো আন এটা নতুন লেসন লৈ। আশা কৰো তোমালোক সকলোৰে সুবিধা হ'ব। তেন্তে আহা এতিয়া আমি লেসনটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি আমি শিকিম পদৰ বিষয় অৰ্থাৎ পাৰ্টস অফ স্পীচ। প্ৰথম আমি জানিব লাগিব পদ কি হয়। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থপূৰ্ণ শব্দকে পদ বুলি কোৱা হয়। পদ 5 প্ৰকাৰৰ আৰু সেইকেইটা আছে বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ, ক্ৰিয়াপদ আৰু অব্যয় পদ। উদাহৰণ হিচাপে তুমি ঘৰলৈ যোৱা এইটো এটা বাক্য আৰু এই বাক্যটো এটা অৰ্থ প্ৰকাশ কৰিছে, সেয়ে এইটো হৈছে পদ। আনহাতে আৰু এটা হ'ব পাৰে যেনে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক পঢ়াই আছে, এইটো এটা পদ হয়। এতিয়া আমি প্ৰথম শিকিম বিশেষ্য পদ কাক বোলে বা বিশেষ্য পদৰ বিষয়ে এতিয়া আমি শিকিম। যি পদে কোনো ব্যক্তি, প্ৰাণী, বস্তু আদিৰ নাম বুজায় সেয়ে হৈছে বিশেষ্য পদ অৰ্থাৎ নাম বুজোৱা পদকে বিশেষ্য পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে বিজয় পঢ়াত বৰ চোকা। ইয়াত বিজয় পঢ়াত বৰ চোকা এই বাক্যটোত এটা নাম আছে, সেই নামটো হৈছে বিজয় আৰু সেই বিজয়টোৱে হৈছে বিশেষ্য পদ। তাৰপিছত আহিছে দিছপুৰ অসমৰ ৰাজধানী। ইয়াত কি আছে দিছপুৰ আৰু অসম দুটা নাম বুজোৱা হৈছে আৰু এই দুটা হৈছে বিশেষ্য পদ। ঠিক তেনেকৈ আমি যেনে ধৰা গৰুটোৱে ঘাঁহ খাই আছে, ইয়াত গৰু আৰু ঘাঁহ দুটা নাম বুজোৱা হৈছে, এই দুটা হৈছে বিশেষ্য পদ। এয়াই হৈছে বিশেষ্য পদৰ থুলমূলকৈ অকণমান উদাহৰণ দিছোঁ মই। আশা কৰোঁ তোমালোকে বুজি পাবা আৰু যদি কিবা বুজি নোপোৱা মোক কণ্টেক্ট কৰিবা, মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। এতিয়া আহোঁ আমি বিশেষ্য পদৰ ভাগবোৰৰ মাজলৈ। বিশেষ্য পদক আকৌ 5 প্ৰকাৰত ভাগ কৰা হৈছে যেনে জাতিবাচক বিশেষ্য, নামবাচক বিশেষ্য, বস্তুবাচক বিশেষ্য, গুণবাচক বিশেষ্য আৰু ক্ৰিয়াবাচক বিশেষ্য। প্ৰথমতে আমি জানিম জাতিবাচক বিশেষ্য পদৰ বিষয়। যি বিশেষ্য পদে জীৱ জন্তু বা বস্তু আদিৰ শ্ৰেণী বুজায় সেয়াই হৈছে জাতিবাচক বিশেষ্য পদ। উদাহৰণস্বৰূপে আমি দিব পাৰোঁ মানুহ, গৰু, ছাগলী, বাঘ, হাতী, গছ, নদী, সাগৰ, বাকচ, চকী, টেবুল এইবোৰ হৈছে জাতিবাচক বিশেষ্য পদৰ উদাহৰণ। বস্তুবাচক বিশেষ্য পদ। যি বিশেষ্য পদে বস্তু আদিৰ নাম বুজায় সেয়ে হৈছে বস্তুবাচক বিশেষ্য পদ যেনে চকী, টেবুল, বাচন, কাগজ, কলম, বহী এইবোৰ হৈছে বস্তুবাচক বিশেষ্য পদৰ উদাহৰণ। গুণবাচক বিশেষ্য পদ। যি বিশেষ্য পদে বস্তুৰ পৰিমাণ, গুণ, অৱস্থা সেইবোৰ বুজায় সেয়ে হৈছে গুণবাচক বিশেষ্য পদ। ইয়াৰ কোনো নিৰ্দিষ্ট আকাৰ নাই, আমি ইয়াক অনুভৱ বা বিবেচনাহে কৰিব পাৰোঁ। সুখ, দুখ, শান্তি, নম্ৰতা, ভদ্ৰতা এইবোৰ হৈছে গুণবাচক বিশেষ্য পদৰ উদাহৰণ। যি বিশেষ্য পদে কোনো ক্ৰিয়া বা কামৰ নাম বুজায় তাকেই ক্ৰিয়াবাচক বিশেষ্য বুলি কোৱা হয় যেনে ভ্ৰমণ, গমন, শয়ন, ভোজন এইবোৰ হৈছে ক্ৰিয়াবাচক বিশেষ্য পদৰ উদাহৰণ। একেবাৰে শেষৰটো বিশেষ্য পদ হৈছে নামবাচক বিশেষ্য পদ। যি বিশেষ্য পদে কোনো ব্যক্তিৰ নাম বা ঠাইৰ নাম বুজায় সেয়ে হৈছে নামবাচক বিশেষ্য পদ। যেনে শংকৰদেৱ, মাধৱদেৱ, গুৱাহাটী, দিছপুৰ, নগাঁও, ৰহা এইবোৰ হৈছে নামবাচক বিশেষ্য পদৰ একো একোটা উদাহৰণ। এই আছিলে আজিৰ লেচনটোৰ অকণমান আলোচনা আৰু যিমানখিনি পাৰিছোঁ মই মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ তোমালোকক বুজাবৰ কাৰণে সহজ সৰল ভাষাৰে। ইয়াতো যদি তোমালোকে বুজি নোপোৱা তেন্তে মোক কণ্টেক্ট কৰিবা, মই যিমান পাৰোঁ তোমালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু এটা কথা, তোমালোকে মোৰ ভিডিঅ'টো চোৱাৰ লগতে তোমালোকৰ ফ্ৰেণ্ডছ, তোমালোকৰ কাজিন বা তোমালোকৰ যদি চিনাকি কোনোবা ষ্টুডেণ্ট আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰো সুবিধা হয়। আৰু এটা কথা, মোৰ ভিডিঅ'টো তোমালোকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা, তেতিয়া মই যেতিয়াই ভিডিঅ' আপলোড কৰিম তেতিয়াই তোমালোকে ন'টিফিকেশ্যন পাবা আৰু ভিডিঅ'টো লগতে চাব পাৰিবা আৰু তোমালোকৰ পঢ়াৰ ক্ষেত্ৰতো সহায় হ'ব। তেন্তে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ আহিম আন এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে তোমালোকে ভালে থাকা, ঘৰতে থকা, লগতে পঢ়া শুনা কৰি থাকিবা। দেন চিলড্ৰেনছ নাও বাই বাই।